নমস্কাৰ গ্ৰহণ কৰিব জ্ঞান সন্ধান চেনেললৈ সকলোকে স্বাগতম জনাইছো দ্য জয় অফ হেল্পিঙৰ দ্বিতীয় খণ্ডলৈ মই পুনৰ আহিছো প্ৰথম খণ্ডটো যদি চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে চাই ল'বা লেটস গো দ্য জয় অফ হেল্পিং সহায় কৰাৰ আনন্দ জয় মানে আনন্দ হেল্প মানে সহায় কৰা দ্য স্কুল বেল ৰেং বিদ্যালয়ৰ ঘণ্টাটো বাজিছে ৰাজু নিতা এণ্ড গীতা ৰাজ টু স্কুল এজ দে ৱেৰ গেটিং লেট ৰাজু নিতা আৰু গীতাই বিদ্যালয়লৈ পলমকৈ অহাৰ বাবে খৰখেদাকৈ আহিছে দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন প্ৰাতঃসভা ইতিমধ্যে আৰম্ভ হৈছিল Somehow they managed to join the assembly. যেনে তেনে তেওঁলোকে প্ৰাতঃসভাত যোগদান কৰিলে বিগিন মানে আৰম্ভ হোৱা ডে মানে সিহঁত ৰাজ মানে খৰখেদাকৈ মৰ্ণিং এছেম্বলি মানে প্ৰাতঃসভা জইন মানে যোগদান কৰা নেক্সট পেৰাগ্ৰাফ এট দ্য এণ্ড অফ দি এছেম্বলি প্ৰাতঃসভাৰ শেষত দ্য হেডমাষ্টাৰ এনাউন্স প্ৰধান শিক্ষকে ঘোষণা কৰিলে বা কৰিছিল I have something very important to tell you মই তোমালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা কম We all know about the earthquake that occurred yesterday আমি যোৱাকালি সংঘটিত হোৱা ভূমিকম্পটোৰ বিষয়ে সকলোৱে জানো It destroyed many areas in our neighboring district এই ভূমিকম্পটোৱে আমাৰ দাঁতিকাষৰীয়া জিলাসমূহত বহুতো ক্ষয়ক্ষতি কৰিছে People have lost their homes and belongings মানুহবোৰে ঘৰকে আদি কৰি আনুষংগিক বহুতো বস্তু হেৰুৱাইছে Many people have died and have got injured বহু মানুহ এই ভূমিকম্পৰ বাবে মৃত্যুৰ মুখত পৰিছে আৰু বহু মানুহ এই ভূমিকম্পৰ বাবে আঘাতপ্ৰাপ্ত হৈছে এতিয়া আমি এই কেইটা লাইনৰ শব্দ অৰ্থৰ ফালে যাম এছেম্বলি মানে সভা এছেম্বলিটো নাউন ফৰ্ম এনাউন্স মানে ঘোষণা কৰা এইটো ভাৰ্ব ফৰ্ম ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ এইটো এডজেক্টিভ ফৰ্ম টেল মানে ভাৰ্ব ফৰ্ম কথা কোৱা তোমালোকৰ এইখিনিতে এটা মনত প্ৰশ্ন উদয় হ'ব মই ভাৰ্ব ফৰ্ম নাউন ফৰ্ম এডজেক্টিভ ফৰ্মৰ বিষয়ে যে কৈছোঁ তোমালোকে বুজি পোৱাত অলপ অসুবিধা হ'ব মই যেতিয়া পাৰ্ট অফ স্পীচ পঢ়াম তোমালোকক মই সুন্দৰকৈ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম মাথো তোমালোকে জানি থবৰ বাবেহে কৈ দিছোঁ যেতিয়া মই পাৰ্ট অফ স্পীচ পঢ়াম পাৰ্ট অফ স্পীচ পঢ়াওঁতে মই এডজেক্টিভ ফৰ্ম ভাৰ্ব ফৰ্ম নাউন ফৰ্ম এইবোৰৰ বিষয়ে মই সুন্দৰকৈ বিশ্লেষণ কৰিম নো মানে ভাৰ্ব ফৰ্ম জ্ঞাত হোৱা জনা আৰ্থকুইক নাউন ফৰ্ম ভূমিকম্প অকাৰ্ড মানে ঘটা বা সংঘটিত হোৱা ভাৰ্ব ফৰ্ম ডেষ্ট্ৰয়েড মানে ধ্বংসপ্ৰাপ্ত হোৱা এডজেক্টিভ ফৰ্ম নেইবাৰিং ওচৰ চুবুৰীয়া এইটো এডজেক্টিভ ফৰ্ম পিপল ভাৰ্ব ফৰ্ম মানুহবোৰ লষ্ট এডজেক্টিভ ফৰ্ম হেৰুৱা লষ্ট মানে নেক্সট চ' উই মাষ্ট হেল্প দিছ পিপল সেয়েহে আমি মানুহবোৰক সহায় কৰিব বিচাৰোঁ প্লিজ কণ্ট্ৰিবিউট হোৱাট ইভাৰ ইজ পচিবল ফৰ ইউ তোমালোকৰ সাধ্য অনুসৰি ব্যৱহাৰ উপযোগী বস্তু দি সেই ভূমিকম্পত আক্ৰান্ত হোৱা মানুহখিনিক সহায় কৰিব পাৰিবা ইউ কেন গিভ ফুড আইটেমছ ফ্ৰেছ অৰ ড্ৰাই তোমালোকে সতেজ আৰু শুকান খাদ্যবস্তু দিব পাৰিবা ৱাটাৰ বটলছ ক্লথ মানি এটচেট্ৰা পানীৰ বটল দিব পাৰিবা কাপোৰ দিব পাৰিবা পইচা ইত্যাদি ইত্যাদি দিব পাৰিবা টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি উইল কালেক্ট ইউৰ কণ্ট্ৰিবিউশ্যন এণ্ড এ টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ
representing our school will go to the affected area. অহাকালি প্ৰাতঃসভাৰ পাছত আমি এটা তোমালোকৰ কণ্ট্ৰিবিউশ্যন যিবোৰ বৰঙণি আগবঢ়াবা, কণ্ট্ৰিবিউশ্যনটো নাউন ফৰ্ম, যিবোৰ বস্তু তোমালোকে বৰঙণি আগবঢ়াবা সেই বস্তুসমূহ আমি লৈ এটা শিক্ষক গোট আৰু এটা ষ্টুডেণ্ট গোট একেলগ হৈ আমি go to the affected area, সেই আক্ৰান্ত হোৱা অঞ্চলসমূহলৈ যাম and আৰু distribute these items among the earthquake victims, আৰু ভূমিকম্পত পীড়িত ব্যক্তিসকলক আমি সেই বস্তুসমূহ বিতৰণ কৰিমগৈ। এতিয়া ইয়াতে জানিবলগীয়া শব্দ কেইটা হ'ল died মানে মৰা, ভাৰ্ব ফৰ্ম, injured adjective ফৰ্ম আঘাত পোৱা, contribute বৰঙণি দিয়া, এইটো ভাৰ্ব ফৰ্ম, ইয়াৰ নাউন ফৰ্মটো contribution, possible adjective ফৰ্ম ব্যৱহাৰিক বা গ্ৰহণযোগ্য, collect ভাৰ্ব ফৰ্ম সংগ্ৰহ কৰা, ফ্ৰেছ মানে সতেজ বা নতুন adjective ফৰ্ম, dry মানে শুকান, ফ্ৰেছটো adverb ফৰ্ম, dry মানে adjective শুকান, representing verb ফৰ্ম প্ৰতিনিধিত্ব কৰা, affected adjective ফৰ্ম মানে আক্ৰান্ত, distribute মানে বিতৰণ কৰা, verb ফৰ্ম distributeটো, among মানে মাজত, এইটো প্ৰিপজিশ্যন, victimsটো নাউন, পীড়িত ব্যক্তি বা পীড়িত লোকসকল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে মোৰ পাঠটো সুন্দৰকৈ বুজি পাইছা। মই ইয়াৰ পাছৰ অংশলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।